কাৰ্বি পাহাৰৰ বুকুত সুৰ শব্দ বিচাৰি গৈ নিঃশব্দ হোৱা অভিজিত নাথ আৰু নীলোৎপল দাসৰ স্মৃতিত আমি অসমীয়া কবিতাটো উৎসৰ্গিত কৰা হ'ল। কবিতাৰ কথা আবৃত্তি ননীগোপাল বৰুৱা, সংগীত ব্যৱস্থাপনা অনুপল ৰাভা। আমি অসমীয়া। অ' কাৰ্বি পাহাৰ, অ' মোৰ মৰমৰ সেউজীয়া পাহাৰ, তোমাৰ বুকুত অলেখ সপোন ৰচাৰ আশাৰে আহিছো আমি দুয়ো বহু দূৰণিৰ পৰা। বৰ ভাগৰ লাগিছে, গৰমো পৰিছে, জিৰণি লওঁ অলপ তোমাৰ কোলাতেই। তাৰপিছত আমি দুয়ো কথা পাতিম, দুয়ো একেলগে ফটো উঠিম, কল্পনাৰ সাগৰত বুৰ যাম, কান্থিলাংছৰ স্ৰোতস্বিনী পানীকো চুই চাম, আৰু মোৰ মনৰ কিমান যে কথা কওঁ তুমি শুনি যাবা। শুনা, হিমাচলৰ বুকুত বৰফ পৰিছে, ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ ৰাছিয়াত বিশ্বকাপ ফুটবলৰ প্ৰস্তুতি চলিছে। গোৱাৰ আৰৱ সাগৰৰ ঢৌবোৰেও যেন মোকেই বিচাৰি ফুৰিছে। এতিয়া তোমাৰ খবৰ কোৱা, কোনোবাই তোমাৰ বুকুত JCBৰ দাগ লগোৱা নাইতো? তোমাৰ বুকুত থকা গছ বিৰিখ চৰাই চিৰিকটি এইবোৰৰ খবৰ ভালনে? হঠাৎ কাৰ্বি পাহাৰ যেন উচপ খাই উঠিছিল আৰু থুকাথুকি মাতেৰে কৈছিল, বোপাইহঁতো মোৰ বুকুৰ মঙহত পৰে JCBৰ হাতোৰা, গছ বিৰিখৰ বুকুত আছে হেজাৰ কুঠাৰৰ দাগ, চৰাই চিৰিকটিবোৰে সদায় কান্দে, কান্থিলাংছৰ বুকুৱেদি বৈ যায় এই পাহাৰৰ সকলো দুখৰ কাহিনী। হঠাতে কান্থিলাংছই চকু নিগৰাইছিল, গছ বিৰিখৰ পাতবোৰ কিবা যেন এক অজান খঙত কঁপি উঠিছিল, চৰাই চিৰিকটিবোৰে কান্দোনৰ ৰোল তুলিছিল, এনে লাগিছিল যেন কাৰ্বি পাহাৰৰ দুখৰ কাহিনী গোটেই প্ৰকৃতিয়ে শুনিছিল। কলা মেঘবোৰেও অস্তাচলৰ সুৰুষ্টি ঢাকি ধৰিছিল, এনে লাগিছিল যেন মেঘবোৰেও কিবা শোকত কলা দিৱস পালন কৰিছিল। দুই এটোপাল বৰষুণো চকুলো হৈ পৰিছিল, কিবা যেন খং আৰু ক্ষোভত ৰ'ব নোৱাৰি ঢেৰেকণিবোৰেও হিয়া উজাৰি যেন কাৰোবাক গালি দিছিল। অসময়ত যেন প্ৰকৃতিৰ বুকুলৈ অমাৱস্যা নামি আহিছিল। লাহে লাহে আমিও কাৰ্বি পাহাৰৰ পৰা বিদায় লৈছিলোঁ, জনা নাছিলোঁ সেইদিনা আছিল যে আমাৰ শেষ বিদায়। অকোৱা পকোৱা পথ, খিৰিকীখন খুলি লৈছিলোঁ, কাৰ্বি পাহাৰত খুন্দা খাই অহা এচাটি মলয়া বতাহে আমাৰ কাণে কাণে যেন সোঁৱৰাই থৈ গ'ল, নাযাবা বোপাইহঁত সেই ৰাস্তাৰে, সেইপিনে টকটকাৰ পাঞ্জুৰিৰ কছাৰী গাঁৱত দুঠেঙীয়া জন্তু থাকে। মনতে ভাবিছিলোঁ জন্তুবোৰ দেখোন চাৰিঠেঙীয়াহে, দুঠেঙীয়া এইটো কি জন্তু? হঠাৎ কিবা যেন এক অজান ভয়ত বুকুখন কঁপি উঠিছিল। কাৰ্বি পাহাৰৰ বুকুত ৰচা হেজাৰ সপোন লৈ আগবাঢ়িছিলোঁ আমি বুকুত সাহস লৈ। জনাকীৰ্ণ পথ, চাৰিওফালে অন্ধকাৰ, নিতাল নিস্তব্ধ। এয়া কি? গাড়ীখনলৈ দেখোন কোনোবাই শিল দলিয়াইছে, গাড়ীৰ আইনা ভেদি অহা এটা শিলে মোৰ কপালত আঘাত কৰিছে। বৰ দুখ পাইছোঁ, তেজো ওলাইছে দেখোন। গাড়ীৰ হেডলাইটৰ পোহৰত দেখিলোঁ এডাল মানুহ, চাৰিওফালে চিঞৰ বাখৰ, আৰু মোৰ হাতত থকা গগনাটোৰ নিচিনাকৈ সিহঁতবোৰৰ হাতত দেখোন গগনা নাই, তাৰ সলনি সিহঁতৰ হাতে হাতে আছে প্ৰকাণ্ড প্ৰকাণ্ড জাঠি আৰু জোং। কাৰ্বি পাহাৰৰ তুমি কোৱাৰ নিচিনাকৈ দুঠেঙীয়া
হঠাৎ গাড়ীৰ দুৱাৰখন কাৰোবাৰ হাতৰ স্পৰ্শত খোল খাই গ'ল। চাওক, কি কৰিছা এইবোৰ? আমাক কিয় বান্ধিছা? আমাৰ হাত ভৰিত ৰছী কিয় বান্ধিছা? আমাৰ দুখ কি? আমাৰ দুখ কি? আমি সোপাধৰা নহয়, আমি প্ৰকৃতি প্ৰেমী, আমি শিল্পী। যদি তোমালোকে বিশ্বাস নকৰা, মোৰ হাতত থকা গগনাটো এবাৰ বজাই শুনাম। নামাৰিবি অ ভাইহঁত, নামাৰিবি। বৰ দুখ পাইছো। আমি অসমীয়া হয়। আমি সঁচাকে অসমীয়া। নামাৰিবি অ ভাইহঁত, নামাৰিবি। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস, কাৰ্বি পাহাৰৰ। ইহঁতে মোৰ হাতখন ভাঙিলেও হয়তো আৰু কেতিয়াও মোৰ গগনাৰ সুৰৰ ঝংকাৰ প্ৰতিধ্বনিত নহ'ব তোমাৰ বুকুত খুন্দা খাই। অ মা, অ দেউতা, ইহঁতে মোৰ চকু জুৰি ভাঙিলেও বৰ দুখ পাইছো অ মা, বৰ কষ্ট পাইছো অ দেউতা। মুখেৰে দেখোন তেজো ওলাইছে, উশাহবোৰো চুটি হৈ আহিছে। আমি অসমীয়া বুলি কৈছোৱেই, কিন্তু ইহঁতে নামানে অ মা। অ মা, মই যাওঁগৈ দে। ইমান অত্যাচাৰ তোমাৰ এই মৰমৰ দেহটোৱে নাটানে অ মা। আমি অসমীয়া হয়। আমি সঁচাকে অসমীয়া অ ভাইহঁত, সঁচাকে অসমীয়া। বিদায়। আৰু এনেকৈ কাৰ্বি ভূমিতেই নিশেষ হৈ গৈছিল দুটি প্ৰতিভা, দুজন অসমীয়া। এইখন অসমত সঁচাকৈ অসমীয়া নিৰাপদ নহয় নেকি? তেনেহ'লে এইখন অসমত অসমীয়া কোনবোৰ? কাৰ্বি, ৰাভা, বড়ো, কোচ, কছাৰী, দেউৰী, মৰাণ, মটক। অসমত বাস কৰা সকলোৱেই একোজন অসমীয়া। তেনেহ'লে আমি সকলোবোৰ জাতি জনজাতি একেলগে মিলি জুলি থাকিব নোৱাৰোনে? য'ত নাথাকিব হাই কাজিয়া, হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠন, থাকিব মাথো মৰম আৰু একতাৰ বান্ধোন।